নাম কি তোমাৰ কেনে কৰে গাইছ স্বাগতম জনাইছোঁ আজিৰ অন্য এটা ভিডিঅ'লৈ গাইছ আজিৰ ভিডিঅ'টো মানে বহুত বৰষুণ দিছে কেইদিনৰ পৰা আপোনালোকেও জানে তো কালিতো ৰথযাত্ৰা গ'ল আৰু বৰষুণ মানে ইমান বৰষুণ মানে কি বহুত কেইদিন হ'ল মানে ভিডিঅ' দিব পৰা নাই আৰু ভিডিঅ' দিব পৰা নাই মানে বৰষুণৰ মাজৰ পৰা ওলাব নোৱাৰোঁ আৰু লাইন চাইন নাই ইনভাৰ্টাৰটো চাৰ্জেই নাথাকে লাইনৰ কাৰণে এতিয়া ক'ৰবাত যে চাৰ্জ দিব যাম চাৰ্জ দিব গ'লেতো লাইন লাগিব ন লাইন লাগিব কাৰণ লাইনটো নাই আৰু ইনভাৰ্টাৰ থাকিলেতো লাইন লাগিবই ইনভাৰ্টাৰটো চাৰ্জ কৰিব লাগিব তো চাৰ্জ দিব পৰা নাই তো সেইকাৰণে আকৌ মানে এইকেইদিনৰ ভিডিঅ' দিব পৰা নাই ঘৰৰ পৰা ওলাব পৰা নাই তো এতিয়া অলপ মানে বৰষুণটো কমিছে সেইকাৰণে ওলাই আহিছোঁ আজি মানে ভাবিলোঁ আজি এই বানপানীৰ এখন ভিডিঅ' দিওঁ তো বানপানী এইবিলাক চাওক মই দেখাই আছোঁ এইবিলাক কেনেকুৱা ধৰণৰ পানী মানে বহুত পানী হৈছে আকৌ তথাপি ইমান পানী হোৱা নাই আৰু পানীটো চালেতো আপোনালোকে ক'ব বা ইমান পানী ইয়ালৈকে আহে এই ৰাস্তালৈকে আহে ৰাস্তা মানে এবাৰ ইমান বানপানী হৈছিল মই মানে লাইফৰ প্ৰথম বানপানী দেখিছিলোঁ ইয়ালৈকে আহিছিল বানপানী মই লাইফৰ প্ৰথম তেতিয়া দেখিছিলোঁ বহুত দিন হ'ল 12 বছৰমান হ'ল চাগে আৰু এইবিলাক ৰাস্তাটো নাথাকে এইবিলাক ৰাস্তা মানে পূৰা পানীৰে মানে কি হৈ যায় ৰাস্তাৰ তলত থাকে পানী তো এইবিলাক এনেকুৱা ধৰণৰ মানে বহুত পানী চাওক আৰু এইটো ৰাস্তা মানে এইপিনে সিধা ৰাস্তাটো দেখিছে না সেই সিধা ৰাস্তাটো যায় আমাৰ বজাৰৰ পিনে তো এইটো পিছপিনে হয় এইখন পিছপিনে হয় তো এইপিনে যিটো ৰাস্তা আছে সেইটো আমাৰ ঘৰৰ পিনে যায় এইখন মানে গাঁওখন হয় আমাৰ এইপিনে সিধা বজাৰলৈ যায় আৰু সেইপিনে দি গৈ আৰু মানে তাত মানে গাড়ীত উঠব লাগে গাড়ীত ক'ত যায় গুৱাহাটীত যায় এতিয়া ক'ত যায় সেইপিনে আকৌ তো যিহেতু সেইখন পিছফাল হয় আমাৰ পিছফালখন আৰু ঘৰৰ পিছফালখনতো দেখাম এদিন তো সেইখনে আকৌ মানে বহুত বানপানী আছে মানে ইমান বানপানী হোৱা নাই তো মোৰ মতে মানে ইমান আমাৰ ইয়াত মানে ইমান বানপানী হোৱা নাই আৰু আমাৰ কিন্তু এটা কথা মানে আমাৰ গাঁৱত যদি আমাৰ ঘৰত যদি পানী উঠে মানে আমাৰ গাঁওখনত যদি পানী উঠে তেনে আমাৰ আশে পাশে যিবোৰ গাঁও আছে সব মানে পানীৰ তলত থাকিব তো সেই যে কৈছিলোঁ যে আমাৰ প্ৰথম মই লাইফত যিখন বানপানী দেখিছিলোঁ সেই বানপানীখন যেতিয়া এই বানপানী হৈছিল মানে আমাৰ আশে পাশে যিকেইখন গাঁও আছে মানে আমাৰ পিছফালেও মানে আগপিনে নহয় পিছপিনে মানে যিকেইখন গাঁও আছে সব মানে ডুবি গৈছে পানীত আৰু সেই গাঁৱৰ মানুহবিলাক মানে আমাৰ গাঁৱত আহিছিল মানে যাৰ আলহী আহে তাৰ ঘৰত ৰখিছিল তো এনেকুৱা ধৰণৰ মানে বানপানী আমাৰ পিনে তো ৰ'বা মই এই আগপিনে গৈ আৰু দেখাই আছোঁ তো গাইজ বলক আমি সেইপিনে যাম সেইপিনে মানে এই ৰাস্তাটো দেখিছে নহয় সেই কালভাৰটো পিনে যাম আৰু ভিডিঅ'টো মানে এইখন পথাৰ হৈ থাকে পানী নাথাকে এই ভিডিঅ'খন যদি চাই গম পাব মোৰ এখন ইয়াত মানে মোৰ চেনেলটোত গৈ যাব তলত লিখা মানে থাম্বনেইলত লিখা আছে গধূলি সময়ৰ ধুনীয়া দৃশ্য এখন বুলি থাম্বনেইল বুলি আছে সেই থাম্বনেইলখনৰ ভিডিঅ'খন চাব এই পথাৰখন দেখা পাব তো গাইজ বলক এই পিনে যাম এই ৰাস্তাৰ পিনে যাম মানে এই মানে ৰাস্তা ইয়াত এতিয়াও মাছ অহা নাই মানে তো মাছ মাৰিব লাগিব গাঁৱৰ মানুহ হয় গাঁৱৰ মানুহ যদি মাছ খাব নোৱাৰোঁ মানে মাছ মাৰি কিনে খাব নোৱাৰোঁ তেন্তে কিহৰ গাঁৱৰ মানুহ হ'লেও তো বলক জাল আনিব লাগিব এইবাৰ এখন তো বলক এতিয়া ইমান মাছ অহা নাই তো কেইদিন পিছত আনিব লাগিব তো বলক এই পিনে যাম আৰু গাইছ আমি ইয়াত বৰশী বাইছিলোঁ এই মানে চাইডে মানে বৰশী বাইছিলোঁ বহুত বৰশী মানে ৰাতিপুৱা আহিছিলোঁ তাৰপিছত গধূলিমানতো আহিছিলোঁ আহি মানে গধূলিমান আহি মানে সন্ধিয়ালৈকে থাকোঁ তো সন্ধিয়ালৈকে মানে তাৰপিছত বৰশী বাইহে যাওঁ আৰু মই এতিয়াও মনত আছে বৰশীত মইতো মাছ পোৱাই নাই ক'বলৈ গ'লে বহুত মাছ পাইছিলোঁ তো পোৱাই নাই যদি হঠাতে যদি পাওঁ বেছি নাই এটা নহ'লে দুটা পাওঁ নাপালেও মানে তথাপি আকৌ ভাল লাগে বৰশী বাই তো নাপালেও মানে আহিছিলোঁ তো আৰু বেলেগত চাওঁ আকৌ মানে বহুত মানে হালিত বহুত মানে মাছ থাকে তো মই আকৌ আহিছিলোঁ ইহঁতৰ লগতে মানে নাপালেও আহিছিলোঁ আকৌ তো গাইছ আহি পালোঁ বোকা চাওক ৰাস্তাত এই গাঁৱলীয়া ৰাস্তাততো জানে এনেকুৱা বোকা থাকেই আৰু মানে কেঁচা ৰাস্তাত আকৌ এই চাওক কিমান বোকা এইবিলাক চাওক না তো গাইছ আহি পালোঁ ফাইনেলি আমি য'ত মানে আহিব খুজিছিলোঁ তো গাইছ চাওক না দৃশ্যখন কিমান ধুনীয়া লাগে বহুত ধুনীয়া লাগে মানে দৃশ্যখন মানে বানপানীৰ দিনটো মানে বহুত ভাল লাগে কিন্তু ভাল লাগিলে কিন্তু হ'ব আৰু
আমাকে ভাল লাগে কিন্তু আমি ওখ ঠাইত আছোঁ আমাৰ একো নহয় যিবিলাক নামনি জেগাত আছে মানে ধৰি লওক মানে য'ত বহুত বানপানী হয় বানপানী হ'লে বহুত অসুবিধা হয় সিহঁতৰ গৰু ছাগলীতো নকওঁ আৰু গৰু ছাগলী য'ত ওখ ঠাই তাতো গৰু ছাগলী বহুত মানে কষ্ট হয় তো মানুহৰতো আৰু কিনো আৰু মানুহতো তো যেনেকৈ নহওক কিবা কিবি খাব পাৰে তো গৰুটো খাব নোৱাৰে নহয় বানপানী হ'লে যে নহওক মানে বেলেগৰ মানে বেলেগ ফিলিংছটো বেলেগ কোনোবা ভাবে বানপানী হওক কোনোবা ভাবে বানপানী নহওক হ'ব লাগে অলপ চলপ হ'ব লাগে বানপানী কাৰণ বানপানী হ'লে মানে জাবৰ জোঁথৰ যিমান আছে সব ধুই লয় সেইটো কাৰণে অলপ মানে ভাল হয় আকৌ কিন্তু এটা বেয়া হয় মানে বানপানী হ'লে মানে মানুহৰ গৰু বহুত কষ্ট হয় এইখন মানে আমাৰ পিনে হয় তো মানে এইখন হয় আমাৰ গাঁওখন এইখন আমাৰ পিছপিনে হয় তাত পথাৰখন আমি গৰু ছাগলী মানুহ ধান চান খেতি কৰোঁ এই পষ্টবিলাক চাইছে ন এই পষ্টবিলাকৰ এইপিনে তো চাওক সেইটো স্কুল যাইছোঁ নহয় সেই স্কুলটো এইটো এটা স্কুল হয় LP স্কুল সেই স্কুলত আমি শ্বুটিং কৰিছিলোঁ মানে এক্টৰজন ময়ে আছিলোঁ স্কুলজনত তো এক্টৰ অলপ পিছত কৈ আছোঁ মই তো সেই বিষয়টো অলপ পিছত কৈ আছোঁ এই নাম কি তোমাৰ কেনে কৰে মই তেতিয়া ক'ব ধৰিছিলোঁ মানে কিবা স্কুল শ্বুটিং কৰিছোঁ মানে শ্বুটিং মানে দুখন স্কুলত কৰিছিলোঁ মানে ফাৰ্ষ্ট এইখনে সিখনো LP স্কুল আছিল সেই LP স্কুলত মানে যিটো শ্বুটিং কৰিছোঁ সেই মানে ইমান ভাল হোৱা নাই মানে শ্বুটিংটো তাৰপিছত এইটো স্কুলত আহি শ্বুটিং কৰিছিলোঁ ৰাতি কৰিছিলোঁ তো তাৰ পৰা স্কিপ কৰি মানে তাৰ পৰা কেইটামান শ্বুট কাটি মানে ইয়াত লগাই দিছিলোঁ তো মানে চিনেমাখনৰ শ্বুটিংখন হ'ল স্মাৰ্ট শংকৰদেৱ এখন শ্বুটিং কৰিছিলোঁ তো শ্বুটিংখন মানে যেতিয়া মানে ইউটিউবত এৰিছোঁ তো ইউটিউবত এৰাৰ পিছত মানে বহুতে কৈছিল মানে ভাল লাগছে মানে বহুত ভাল লাগছে তাৰপিছত ইয়াৰ আগতে আকৌ এখন বনাইছিলোঁ মানে এইখনতে এক্টৰ মই আছিলোঁ সেইখনতে এক্টৰ ময়ে আছিলোঁ তো এইখন নাম আছিল কিবা শ্ৰাইনেডু এখন আলু অৰ্জুনৰ যিখন শ্ৰাইনেডু আছে সেইখন বনাইছিলোঁ তো গাইছ আজিলৈ এইখিনিয়ে তো গোটেই ভিডিঅ'খন যোৱাৰ কাৰণে ধন্যবাদ আৰু যদি ভিডিঅ'খন ভাল লাগিছে লাইক কৰিব আৰু কোনোবাই যদি চেনেলটো নতুন আহিছে ছাবস্ক্ৰাইব কৰি থ'ব ধন্যবাদ